নমস্কাৰ সকলোকে, মীনাক্ষী আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজি যিহেতু বতৰটো অলপ ভালেই আছিলে, সেইকাৰণে ভাবিলোঁ যে অলপ ওলাই যাওঁ বুলি। আৰু এইখনে হ'ল আমাৰ মেলেং ৰিজাৰ্ভখন, যোনখন ৰিজাৰ্ভ হলৌ বান্দৰৰ কাৰণে বিখ্যাত। অকল হলৌ বান্দৰ বুলিয়েই নহয়, ইয়াত হাতী, হৰিণ আৰু বহুতো ধৰণৰ জীৱ-জন্তু পোৱা যায়। আৰু যিসকল মানুহে এই ৰাস্তাটোৰে অহা যোৱা কৰি থাকে, প্ৰায় মানুহেই ৰাস্তাত হাতী আৰু কেতিয়াবা বাঘ ৰৈ থকা পায়। আৰু এইফালে হৈছে মেলেং ৰিজাৰ্ভৰ গেটটো, য'ত আপোনালোকে ফৰেষ্টৰ লগত যোগাযোগ কৰি ভিতৰলৈ যাবলৈ পাৰে। আৰু মই আপোনালোকৰ লগত কথা পাতি থাকোঁতেই কোৱাই হোৱা নাই নহয় ক'লৈ গৈ আছোঁ। আজি আমি গৈ আছোঁ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ। এইকেইদিন ধৰি প্ৰায় ফেচবুক আৰু ইনষ্টাগ্ৰামত মন্দিৰটোৰ বিষয়ে পায়ে আছিলোঁ। সেইকাৰণে আজি যিহেতু সোমবাৰ, ভাবিলোঁ তাৰ পৰাই আহোঁগৈ বুলি। আজি ৰাতিপুৱা উঠিয়েই মানুহজনক ক'লোঁ, বোলো মন্দিৰৰ পৰা আহোঁগৈ ব'লা। তাতে মানুহজনে ক'লে যদি যাবলৈ মন আছে ওলোৱাগৈ বুলি। আৰু ময়ো ফটাফট ৰেডি হৈ গ'লোঁ। এনেকুৱা চান্স এটা পালে কোনেনো এৰে, হয়নে? আৰু লাহে লাহে চাওকচোন, আমাৰ অসমৰ ৰাস্তা ঘাটবোৰ যে ইমানেই বেয়া হ'বলৈ ধৰিছে। হাইৱে ৰাস্তাবোৰ গোটেই গাঁত হৈ মেলি অৱস্থাই নাইকিয়া হৈছে। আৰু আমি এতিয়া আহি পালোঁগৈ নাজিৰা টাউনটো। নাজিৰা টাউনৰ পৰা বেছি দূৰ যাব নালাগে, গুগলত চাৰ্চ কৰিলে আপোনালোকে পাই যাব। আমিও আগতে যিহেতু অহা নাই, সেইকাৰণে আমি গুগলত চাৰ্চ কৰিয়ে আহি আছোঁ। এতিয়া আমি আহি মন্দিৰৰ সন্মুখ পাইছোঁহি। আৰু যিহেতু আমাৰ অহাও অলপ দেৰি হ'ল, চাওকচোন ইমানেই গাড়ী, আমি এতিয়া গাড়ী ৰখাবলৈও জেগা পোৱা নাই। আৰু এই মন্দিৰৰ কথা প্ৰায় মানুহে আজিকালি জনাই হ'ল, কিমান জাগ্ৰত মন্দিৰ হয়। আৰু শুনিছোঁ বোলে ইয়াত চাকি এগছ জ্বলালেও মানুহৰ মনোকামনা পূৰা হয়। সেইকাৰণে আমি ভাবিলোঁ যে ইয়াত মন্দিৰৰ পৰা গৈ আহোঁগৈ বুলি। আৰু লগতে ভাবিলোঁ যে আপোনালোককো লৈ যাওঁ। কোনে কোনে আহিছে ইয়ালৈ কমেণ্টত ক'বলৈ নাপাহৰিব দেই। আৰু এতিয়া আমি যিহেতু গাড়ী থ'বলৈ জেগা পোৱা নাই, সেইকাৰণে আমি মন্দিৰৰ পৰা বহুত দূৰত গাড়ী ৰখাই এতিয়া খোজকাঢ়ি মন্দিৰলৈ গৈ আছোঁ। আৰু আমি যিমানেই ওচৰ পাইছোঁহি মন্দিৰত, এনেকুৱা লাগিছে যেন মানুহ আৰু লাহে লাহে ভিৰহে হৈছে। আৰু ইয়াত প্ৰায় মানুহে বহুত দূৰ দূৰণিৰ পৰা আহিছে বাছ-চাছ ৰিজাৰ্ভ কৰি মেলি। আৰু এতিয়া আমি মন্দিৰৰ সন্মুখৰ পৰাই চাকি, তেল, ধূপ এইবোৰ লৈ মন্দিৰৰ ভিতৰত সোমালোঁগৈ। আৰু চাওকচোন ভক্তৰ ইমানেই ভিৰ লাগিছে। এই লাইনটো দেখিছে যে, এই লাইনটোৱেদি গৈ ভিতৰত সোমাব লাগিব। আৰু আপোনালোকে ভিতৰত সোমাবলৈ হ'লে ৰাতিপুৱা একদম সোনকালে পোৱাকৈ আহিব লাগিব, যাতে ভিতৰত সোমাবলৈ একো কষ্ট নহয়। আৰু এইফালে মানুহজনে চাকি ৰেডি কৰি আছে। আৰু আপোনালোকক ভিতৰৰ ভাগতো অকণমান দেখাই দিছোঁ। ইয়াত যিহেতু কৈছে ভিতৰত ভিডিঅ' কৰা মানা, সেইকাৰণে মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আপোনালোকক যিমানটো পাৰোঁ সিমানটোৱেই দেখাইছোঁ। এতিয়া আমি মন্দিৰৰ পৰা ওলাই গৈ আছোঁ। আৰু এই মন্দিৰটো বোলে 2015 চনতে স্থাপিত হৈছিলে। তেতিয়া পিছে বেছি জনাজাত নাছিলে। আৰু ইয়াৰে মন্দিৰৰ মেইন মানুহগৰাকীয়ে যিহেতু ফেচবুক আৰু ইনষ্টাগ্ৰামত আপলোড কৰিছিল, তেতিয়াই লাহে লাহে মানুহৰ মাজত প্ৰচলিত হ'ল। আৰু আপোনালোকেও কোনে কোনে অহা নাই, এপাক ইয়াৰ পৰা আহি যাবচোন। মন্দিৰত যিমানেই ভিৰ নহওক কিয়, মন্দিৰ ভাগত অলপ সময়ৰ কাৰণে সোমালেও মনটো কিবা ভাল লাগি আহে। আৰু আমি এতিয়া নাজিৰাৰ পৰা ওলাই গড়গাঁও মুখে গৈ আছোঁ। আমি যিহেতু আহোঁতে মৰিয়নি নকছাৰি হৈ আহিছিলোঁ, এতিয়া যাওঁতে যোৰহাট হৈ যাম। আৰু লাহে লাহে মোৰ যিহেতু ভোকো লাগিব ধৰিলে, সেইকাৰণে আমি ফুডভিলাৰ কফি শ্বপটোতে সোমালোঁ কিবা এটা খাওঁ বুলি। ৰাতিপুৱা যিহেতু সোনকালে ওলাই আহিছিলোঁ আৰু মন্দিৰলৈ আহোঁতেতো এনেও একো খোৱাই নহয়, সেইকাৰণে ইয়াতে খাই লওঁ বুলি ভাবিলোঁ।
আৰু মোৰ ৰাতিপুৱা শুই উঠি যদি কফি বা চাহ অকণ নাখাওঁ গোটেই দিনটোলৈ মূৰটো বিষাই থাকে। আৰু আজি যিহেতু সোমবাৰ মই আজি চব নিৰামিষে খাওঁ। সেইকাৰণে মই ভাবিয়েই পোৱা নাই যে ইয়াত সোমাই কি অৰ্ডাৰ দিওঁ বুলি। মইতো কেক খায়ো ভালেই পাওঁ, পিছে আজি কেকবোৰো অৰ্ডাৰ দিব পৰা নাই, কাৰণ কেক প্ৰায় ডিম দিয়ে বনোৱা হয়। আৰু আমি এইফালে কফি অৰ্ডাৰ কৰিছিলোঁ, আমাৰ কফি আহি গ'ল। আৰু ইমান দেৰি ভবাৰ পিছত কফিটো খাওঁতে খাওঁতে এইফালে আহি গ'ল মোৰ পনীৰ ৰোল, আৰু মানুহজনে চিকেনৰ কিবা এটা অৰ্ডাৰ দিলে। আৰু এতিয়া আমি খাই লওঁ, আৰু আমি জলিৰ কাৰণেও কিবা কিবি পেকিং কৰি ল'লোঁ। আৰু আমি এয়া কেফেৰ পৰা ওলাই চাওকচোন, বতৰটো যে কি বেয়া কৰিছে, ফটককৈ বৰষুণ। তেতিয়াহ'লে ব্লগটো আজি ইমানতে শেষ কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটোও দবাই দিব। লগ পাম নেক্সট ব্লগত। আজিলৈ বাই বাই।